back to my YouTube channel Goodguides. Goodguides আজিৰ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিবলৈ গৈ আছো ইংৰাজী গ্ৰামাৰৰ নাম্বাৰৰ দ্বিতীয় পাৰ্টৰ বিষয়ে। আমি প্ৰথম পাৰ্টত নাম্বাৰ কাক বোলে নাম্বাৰৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিছিলো। আজিৰ ভিডিঅ'টোত সিঙ্গুলাৰৰ পৰা প্লুৰেল নাম্বাৰলৈ কেনেকৈ পৰিৱৰ্তন কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰিম। সেয়ে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ বলক আৰম্ভ কৰো। আমাৰ প্ৰথমটো নিয়ম হৈছে সিঙ্গুলাৰ নাম্বাৰৰ পৰা প্লুৰেল কৰাৰ নিয়ম। সাধাৰণতে সিঙ্গুলাৰ নাউনৰ শেষত এড যোগ কৰি প্লুৰেল কৰা হয়। যেনে কেট, যদি সিঙ্গুলাৰ নাম্বাৰত কেট হয় প্লুৰেল নাম্বাৰত হ'ব কেটস। সিঙ্গুলাৰ নাম্বাৰত ডগ হলে প্লুৰেল নাম্বাৰত হ'ব ডগস। আমাৰ নেক্সট নিয়মটো হৈছে যিবোৰ নাউনৰ শেষত এছ, ডাবল এছ, SH, CH, X বা Z আদি থাকে আৰু তাৰ উচ্চাৰণ চৰ নিচিনা হয় তেন্তে তাৰ শেষত ইয়াত যোগ কৰি প্লুৰেল কৰিব লাগে। আপোনালোকে চাৰ্টখন দেখি আছে তলত সিঙ্গুলাৰত আছে আপোনাৰ গেছ আৰু প্লুৰেলত আছে গেছেছ। সিঙ্গুলাৰত আছে টপেজ আৰু প্লুৰেলত আছে টপেজেছ। সিঙ্গুলাৰত আছে বেঞ্চ আৰু প্লুৰেলত আছে বেঞ্চেছ। তাৰ পিছৰ নিয়মটো হৈছে যদি কোনো নাউনৰ শেষত থকা CHৰ উচ্চাৰণ চৰ দৰে নহৈ কৰ দৰে হয় তেন্তে তাৰ শেষত কেৱল মাত্ৰ এড যোগ কৰি প্লুৰেল কৰা হয়। যেনে মনাৰ্ক হ'ব মনাৰ্কস, ষ্টমাকস ইয়াতে CHৰ উচ্চাৰণ চৰ দৰে নহয় কৰ দৰে হৈছে, সেয়েহে ইয়াত কেৱল মাত্ৰ এড যোগ কৰা হৈছে। নেক্সট নিয়মটো হৈছে যদি কোনো নাউনৰ শেষত ও থাকে আৰু তাৰ আগত কনসনেন্ট থাকে তেনেহলে তাৰ শেষত ইয়াত যোগ কৰি প্লুৰেল কৰা হয়। যেনে মেংগো মেংগোস, হিৰো হিৰোস। নেক্সট নিয়মটো হৈছে যদি কোনো নাউনৰ শেষত ও থাকে আৰু তাৰ আগত ভাৱেল থাকে তেন্তে প্লুৰেল কৰাৰ সময়ত কেৱল মাত্ৰ এছ হ'ব। আৰু যদি আমি আগতে পাই আহিছো যদি কোনো নাউনৰ আগত ও থাকে আৰু তাৰ আগত কনসনেন্ট থাকে তেনেহলে ইএস, আৰু যদি অকল কনসনেন্টৰ সলনি ভাৱেল থাকে তেনেহলে কেৱল মাত্ৰ এছ যোগ কৰি প্লুৰেল কৰা হয়। যেনে সিঙ্গুলাৰত আছে ষ্টুডিও আৰু প্লুৰেলত হ'ব ষ্টুডিওস। সিঙ্গুলাৰত আছে ব্যাম্বো, প্লুৰেলত হ'ব ব্যাম্বোস। নেক্সট নিয়মটো হৈছে যদি কোনো নাউনৰ শেষত এফ বা FE থাকে তেন্তে প্লুৰেল কৰাৰ সময়ত এফৰ ঠাইত ভি আৰু ইয়াত যোগ কৰিব লাগে। যেনে লাইফ লাইভস, নাইফ নাইভস। নেক্সট নিয়মটো হৈছে যদি কোনো নাউনৰ শেষত ডাবল এফ থাকে তেনেহলে কেৱল মাত্ৰ এড যোগ কৰি প্লুৰেল কৰা হয়। যেনে বাফ বাফস, সিঙ্গুলাৰত আছে ক্লিফ, প্লুৰেলত হ'ব ক্লিপস। নেক্সট নিয়মটো হৈছে যদি কোনো নাউনৰ শেষত ওয়াই থাকে আৰু তাৰ আগত কনসনেন্ট থাকিলে তেন্তে প্লুৰেল কৰাৰ সময়ত ওয়াইৰ ঠাইত আই আৰু ইয়াত যোগ কৰি প্লুৰেল কৰা হয়। সিঙ্গুলাৰত আছে ফ্লাই, FLY, লাষ্টত আছে ওয়াই। এইটো প্লুৰেল কৰোতে FLI, ওয়াইৰ ঠাইত হ'ব আই, তাৰ পিছত ইয়াত যোগ কৰি প্লুৰেল কৰা হৈছে, সেয়েহে ইয়াৰ প্লুৰেল ফৰ্মত হৈছে ফ্লাইজ। ঠিক তেনেকে বেবি বেবিজ। আমাৰ নেক্সট নিয়মটো হৈছে যদি কোনো নাউনৰ শেষত ওয়াই থাকে আৰু তাৰ আগত ভাৱেল থাকে, আমি আগৰটোত পাইছিলো যে যদি কোনো নাউনৰ শেষত ওয়াই থাকে আৰু তাৰ আগত কনসনেন্ট থাকে কিন্তু এইটোত ভাৱেল থাকে তেনেহলে প্লুৰেল কৰাৰ সময়ত কেৱল মাত্ৰ এছ যোগ কৰিব লাগে। যেনে কেইছ, ডেইজ। এনে কিছুমান নাউন আছে যাক প্লুৰেল কৰাৰ সময়ত কেৱল ভাৱেলৰ পৰিৱৰ্তন কৰি প্লুৰেল কৰা হয়। যেনে মাউস মাইস, ফুট ফিট। আৰু এটা গুৰুত্বপূৰ্ণ নিয়ম হৈছে যে কিছুমান নাউনৰ সিঙ্গুলাৰ আৰু প্লুৰেলৰ এটাই ৰূপ থাকে, ইয়াৰ কোনো পৰিৱৰ্তন নহয়। যেনে ৰাইস, প্লুৰেলতো ৰাইস, সিঙ্গুলাৰতো ৰাইস। ডেৰ, প্লুৰেলতো ডেৰ, সিঙ্গুলাৰতো ডেৰ। নেক্সট নিয়মটো হৈছে কিছুমান নাউনৰ শেষত ইয়ান যোগ কৰি প্লুৰেল কৰা হয়। যেনে অক্স, অক্সেন, চাইল্ড, চিলড্ৰেন, এইবোৰ শেষত কেৱল মাত্ৰ এন যোগ কৰি প্লুৰেল কৰা হয়। এইখিনিয়ে আছিল নাম্বাৰৰ সিঙ্গুলাৰৰ পৰা প্লুৰেল নাম্বাৰ কৰাৰ কিছুমান নিয়ম। গাইজ, আজিৰ ভিডিঅ'টো যদি ভাল লাগে অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি চেনেলটোৰ সৈতে থাকিবলৈ নাপাহৰিব। থেংক ইউ so much for watching this video.